মই আহি আছোঁ সৰ্থেবাৰীত আৰু আপোনালোকক আজি দেখাম মই কাঁহ পিতলৰ বাচন ইয়াত ক'ত পায় আৰু কেনেকৈ নিব পাৰি ভাল বেয়া গোটেইখিনি ডিটেইলছ আপোনালোকক আজি দি দিম এই ভিডিঅ'টোত চাই থাকিব। সৰ্থেবাৰী পাই গ'লোঁ আৰু সৰ্থেবাৰীৰ এইখন হৈছে বজাৰ মানে ইয়াত কাঁহ পিতল গোটেইখিনি বস্তু মানে ইয়াতে পোৱা যায়। আপোনালোকে ৰাইজে যদি কিবা বস্তু লগা হয় ইয়াতে মানে পাই যাব। মানে কাঁহৰ যি বস্তু লাগে কাঁহ পিতল আপোনাৰ যেনে ধৰণৰ বস্তু লাগে গোটেইখিনি সামগ্ৰী পাই যায়। কাৰোবাৰ বিয়াৰ কাৰণে লাগে বা কাৰোবাৰ ঘৰৰ কাৰণে লাগে ইমান ধুনীয়াকৈ সজাই থৈছে বস্তুবিলাক, ইমান ধুনীয়া মানে চাফ চিকুণ মানে আৰু বস্তুবিলাক কোনো ডুপ্লিকেট নাই। মানে আপুনি নিজে আহি ইয়াত জুখি লৈ মানে দাম দৰ কৰি লৈ যাব পাৰে বস্তু। দাদা এজন আছে আৰু দাদাজনে বাচন কেনেকৈ পায় কি পায় আৰু কি দাম দৰত কিনিব লাগে বা কি হিচাপত কিনিব লাগে গোটেইখিনি বুজাই দিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, পিছত যাতে আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াতে পাই যায়। এতিয়া আপুনি কওকচোন মানে বাচনটো মানুহে নিব আহিলে মানে তাক কিলো হিচাপত দিয়া যায় এনেই এনেই মানে বেলেগ আপোনাৰ কিলো হিচাপত পোৱা যায়। কিলো মানে মেটেলটো আপোনাৰ একেই পাব, কিন্তু আপোনাৰ বস্তুবিলাক লৈ আপোনাৰ দামটো বেলেগ হ'ব। কাঁহী বাতিৰ দামটো বেলেগ হ'ব, বটাৰ দামটো বেলেগ হ'ব, ঘটিৰ দামটো বেলেগ হ'ব। আৰু ইয়াতে বস্তুৰ কোনো ডুপ্লিকেট নাই ন? ইয়াতে কিনিলে আপোনাৰ ডুপ্লিকেট এফালে নাপায়, অৰিজিনেল মালে পাব চব যিখিনি পায়। মানুহে যদি দূৰৰ পৰা কোনোবাই বিচাৰি আহে যে মানে বহুত দূৰৰ পৰা আছে, সি মানে একদম শুদ্ধ বস্তুৱেই পাই যাব। শুদ্ধ বস্তুৱেই পাব, আৰু ডুপ্লিকেট বস্তু আপোনাৰ একোৱেই নাপায়। আৰু ইয়াতে মানে কি কিছুমান বস্তু মিনিমাম আপোনাৰ মানে কিলো হিচাপত ল'লে কিমানমান দাম পৰে? আপোনাৰ এতিয়া ভাঙা মেটেলটোৰ দাম লগত আৰু এইটো যোনটো গৰণি বস্তুটোৰ গৰণিৰ লগত আপোনাৰ দামটো মিলাই আমি 100 টকা এটা ল'ব আৰু সেইটোৱে লাভ আমাৰ 100 টকা এটা। আৰু আপোনাৰ কাঁহৰ কাঁহী যি আছে বহুতে কাঁহৰ কাঁহীটো বিচাৰে ভাত খোৱাৰ কাৰণে বিচাৰে, সেই কাঁহৰ কাঁহীটো কিলো হিচাপত নেকি না খান হিচাপত? সেইটো কাঁহৰ কাঁহীটো কিলো হিচাপত পোৱা যায়। আৰু আপোনাৰ জেনেৰেল আছে, চৰচ আছে, যেনেকুৱা লাগে আপোনাক সেনেকৈ পাব। এইবিলাক হৈছে কাঁহৰ কাঁহী, বহুত ধুনীয়া মানে কাঁহৰ কাঁহী আৰু ওজনো আছে। মানে আমাৰ যেতিয়া ঘৰত নি বেচিবলৈ সেইবিলাকৰ ওজন নাথাকে, মানে বহুত মানে পাতলা থাকে, কিন্তু এইবিলাকৰ বহুত ওজন আছে। এইখন বহুত ধুনীয়া তাৰমানে আৰু এইখনৰ নাম কি দাদা? এইটো জাপি। আৰু এইটো জাপি বুলি কোৱা হয়। বহুত ধুনীয়া দেখি এইটো ষ্টেণ্ড জাপি, আপোনাৰ আলমাৰীত থৈ দিব পাৰি। এইটো বহুত ধুনীয়া লাগে আৰু এইটো হৈছে প্লেট, তামোল পাণ দিব পাৰি ন এইটোত? এইটো আপোনাৰ চাহ খোৱা প্লেট। চাহ খোৱা প্লেট বহুত ধুনীয়া, তাৰমানে বহুত জিলকি আছে বাচনটি, বহুত ধুনীয়া লগা। আৰু এইটো হৈছে লতা, আমাৰ এইপাকে ঘটি বুলি কয় আৰু কিছুমানে লতা বুলি কয়। অঁ, আৰু এইটো হৈছে বানবাতি, বিয়াত লাগে নহয় আৰু বা ক'ত ক'ত লাগে, পূজা পাতালতো লাগে কিন্তু এইটো। সৰ্থেবাৰী বাছ ষ্টেণ্ড, ইয়াত আহি গ'লে আপোনালোকে মানে কাঁহৰ বাচনৰ মানে দোকানবিলাক পাই যাব।
সেইকাৰণে অলপ ৰখি দিলোঁ। ৰ'দটো পোৱাৰ পৰা দিয়া নাছিল, কিন্তু এতিয়া আৰু ৰ'দটো বহুত দিছে তাৰমানে। সৰ্থেবাৰীত তাৰমানে কাঁহৰ বস্তুৰ কাৰণে বিখ্যাত, মানে কাঁহ পিতলৰ কাৰণে বিখ্যাত, চবেই জানে। আৰু ইয়াতে মানে ভাল বস্তু পায়। দামটো কিমান লয় বা সেইটো ওজন হিচাপত দাম ল'ব, মানে হেৰি কৰি দাম ল'ব, কিন্তু বস্তুটো ভাল বস্তুৱেই পাব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।